সকলোকে কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক ভালে আছে মই ভালে আছো লগতে স্বাগতম জনাইছো দীপাস কিচেন আৰু ব্লগৰ অন্য এটি ভিডিঅ'লে তো আজি ভাবিছো এতিয়া বাজিছে 8টা আৰু প্ৰায় মোৰ চাহ পানী খোৱা আজৰি হ'ল আৰু আজি ভাবিছো মইনো দিনটোত কি কৰো আপোনালোকক তাকে দেখুৱাম বলকচোন আৰু 8টাটো বাজিলে চাহ পানী খাই বাৰু আমি সকলো আজৰি হ'লো কিন্তু মই এতিয়ালৈকে গা ধোৱা নাই আৰু ইমানেই গৰম পৰিছে আজি হৈছে এপ্ৰিলৰ 7 তাৰিখ কিন্তু গৰম বহুত লাহে লাহে গৰমটো বাঢ়িবলৈ গৈছে মই তাকে ভাবিছো আগষ্ট মাহত কেনেকুৱা গৰম পৰিব এতিয়াতে এনেকুৱা গৰম আগষ্টলৈ কিবা পৰে বলকচোন গৰম পৰিছে গতিকে মই গা ধোৱা নাই নহয় গা ধুম কিন্তু ভাবিছো অলপ ফেচ কেয়াৰ কৰি লওঁ কাৰণ মানুহৰ ফেচ কেয়াৰটো খুব ইম্পৰ্টেণ্ট হয় আৰু কাৰণ গৰমত খুব বেছি আমি ফেচৰ কেয়াৰ ল'ব লাগে নহ'লে আমাৰ স্কিনত ছানবাৰ্ণ খুব পৰে আৰু ঘৰত যি থাকে সেয়া প্ৰডাক্টেৰে আমি যদি স্কিনটো ভাল কৰি ৰাখিব পাৰোঁ ইমানেই যথেষ্ট কাৰণ ইমানটো অধিক খৰচ কৰিবলৈও নোৱাৰি এইটো প্ৰডাক্ট কিনি পেলাই গতিকে বলক মই লৈছোঁ এটুকুৰা নেমু আৰু এইটো ইমান ডাঙৰ আছিলে ইমান ডাঙৰ মোৰ প্ৰয়োজন নাই মই ইয়াৰে সৰু কৰি ল'ম আপোনালোকেও ফেচ কেয়াৰ খুব কৰিব গৰমত কাৰণ ছানবাৰ্ণ বহুত পৰে কাৰণ কালি মই ওলাই গৈছিলোঁ কাম এটাত কিন্তু কামটো নহ'লে খঙো উঠিছে ধুনীয়া মাতিছিলে ৰ'দত উপায় নাই এতিয়া মই এই বস্তুটো এনেকৈ লগাম আপোনালোকেও খুব ধুনীয়াকৈ গা ধোৱাৰ আগতে প্ৰায় সদায় লগাবলৈ চেষ্টা কৰিব তেতিয়া ভাল গা পা ধুই আজৰি হ'লোঁ আৰু বলক এতিয়া খোৱা বোৱাৰো যোগাৰ কৰোঁ অকল গা ধুই আহিয়েতো এনেকৈ থাকিলে নহ'ব খাবও লাগিব দুপৰীয়াৰ সাজৰ যোগাৰ কৰিবও লাগিব বলক তেন্তে আপোনালোকৰ লগতে আজি ময়ো শ্বেয়াৰ কৰোঁ দুপৰীয়াৰ সাজত নেকি খাওঁ ইমান বিশেষ নাই ইমান বিশেষ কাৰণ মা ইমান বিশেষকৈ আমাৰ তেল মছলা দিয়া বস্তু একো খাব নোৱাৰে কিন্তু যি কৰোঁ সেয়ে আপোনালোকক দেখুৱাওঁ দালিখিনি বহাই দিওঁ কাৰণ দুপৰীয়া সাজত দালি আমাক সকলোৰে প্ৰয়োজন হয় দেউতাক হওক মোক হওক সকলোকে দালি লাগে দালিখিনি বহাই দিওঁ এইফালে ঢেকীয়া লৈছোঁ ঢেকীয়াখিনি ভাজিম তাৰপিছত আৰু লগত আছিলে বিন আৰু সেনেকেই বিন সৰুকৈ বিন ভাজি মা যিহেতু ঢেকীয়া নাখায় কিনো খাইছোঁ সেইটোকে দেখুৱাইছোঁ মই একদম ৰেচিপি শ্বেয়াৰ কৰা নাই কেনেকৈ কি বনাইছোঁ সেইটো শ্বেয়াৰ কৰা নাই বাৰু সেনেকুৱা ভিডিঅ' মই নেক্সট টাইম লৈ আহিবলৈ চেষ্টা কৰিম বলক ভিডিঅ'টো এনজয় কৰক আপোনালোকে হৈ গ'ল মোৰ থালি ৰেডি এতিয়া মই খাই লওঁ ভাত পানী হ'ল মই খায়ো ল'লোঁ আৰু এইখিনি মই একচুৱেলি এনেকৈ ব্লগ বনোৱাৰ অভ্যাস নাই যে যিহেতু পাহৰি যাওঁ মানে কোনটোৰ পিছত কোনটো কৰিব লাগে তেনেকুৱা হ'ল ভাতখিনি খাই ল'লোঁ খাই বৈ আপোনালোকক লগ পাই আছোঁ এইমাত্ৰ ভাত পানী খাই বৈ আজৰি হ'লোঁ আৰু ভাবিছোঁ অকণমান ৰেষ্ট কৰোঁ বহুত বেছি ভাগৰো লাগিছে আৰু ৰেষ্ট মানে বিশেষকৈ নকৰোঁ এইখন মোৰ অকণমান লাষ্টৰখন অকণমান ৰৈ গৈছিলে সেইখন ফিনিছ কৰিব আছে তাৰপিছত যিমানখিনি পাৰোঁ চকুকেইটা লাগিলেও ক'ব নোৱাৰোঁ চুলিও গোটেই ভিজা আছে লগ পাই আছোঁ আপোনালোকক সন্ধিয়া খুব বেছি ভাগৰ লাগিছে বিশেষকৈ গৰম পৰিছে যে আৰু গৰম পৰিলে খুব বেছি ভাগৰ লাগে চলি আছে পিছততো শুবই লাগিব আৰু গৰম যিমান বেছিকৈ পৰিব সিমান বেছিকৈ শুব লাগিব তেন্তে ভিডিঅ'টো চাই থাকিব শেষলৈকে 5 লিখাই দিয়া 5 এবাৰ 6 এইটো 6 অঁ গুড এবাৰ 7 লিখা 7 এইটো 7 ভেৰি গুড 7 লিখিছা এবাৰ 8 লিখা 8 চাওঁ অকণমান 7টো অকণমান ডাঙৰ কৰা তলৰ ফালে অঁ ভেৰি গুড এবাৰ 8 লিখা 8 এইটো 8 লিখা এটা ঘৰ বাদ দিয়া 8 লিখা ভেৰি গুড এবাৰ 9 লিখা 9 এইটো 9 হয় ধুনীয়াকৈ লিখা 9 क्या है इस तरह लिखेंगे ठीक है ये क्या है ए है ए और ये क्या है तो साकी बंदी दे आजरी हलो আৰু साकी দিয়াটো নেদেখুৱালো আৰু কাৰণ
ঘৰৰ গোখাই হেনো দেখুৱাব নাপায় বহুতে কয় সেইকাৰণে গ'লো এতিয়া চাহত লাগোগে চাহ খালে ৰুম গোটেই অৱস্থা নাই এইবোৰ ইনডিচিপ্লিন হৈ আছে গোটেই আৰু এইফালে মোৰ হেৰি হয় মানে মাক সৰস্বতী থানখন ভিতৰতে আছে আৰু ভিতৰতে জনা আৰু একেবাৰে ৰুমৰ অৱস্থা নাই সেইখিনি ইগন'ৰ কৰিব আহিছোঁ মোৰ দৰ্জাখন মাৰিব নাপায় এনেকৈ জ্বলাই থওঁ আৰু এইখন গুৱাহাটী দ্য চিটি অফ গুৱাহাটী খুবেই ধুনীয়া দেখো এয়া হৈছে মিঠা আলু আৰু এইটো মই চাহৰ লগত খাবলৈ এতিয়া বইল কৰিম পিছত বাকলিবিলাক চালাম মানে এৰুৱাই পেলাম আৰু এয়া কুকাৰত দি দিম এতিয়া এয়া ৰাতিৰ সাজ সেই ৰাতিপুৱাতে যি বনাইছিলোঁ সেয়াই এফালে মা বহিছে এইফালে মই অলপ খাই লওঁ এতিয়া নেমু লাগিব তোক এই ভিডিঅ'টো সামৰণি মাৰোঁ আৰু ঘৰত যেতিয়া আছিলোঁ তেতিয়া সামৰণি মাৰা হোৱাই নাছিলে কাৰণ ৰাতি সেইদিনাখনে ভাত খাই শুই গ'লোঁ আৰু সামৰণি মাৰা নহ'লে এতিয়া আহিছোঁ মই নলবাৰী মামাহঁতৰ ঘৰলৈ যিহেতু ভাবিছোঁ ইয়াতে ভিডিঅ'টো সামৰণি মাৰি আৰু ভিডিঅ'টো এণ্ড কৰি দিওঁ আৰু গতিকে পাব আপোনালোকে নলবাৰী ভ্লগ পাব তাৰপিছত আৰু নলবাৰীলৈ আহিলোঁ মামাহঁতৰ ঘৰলৈ আহিছোঁ আৰু এইফালে ভাইটিটো বহি আছে আৰু লগ পাম নতুন এটি ভিডিঅ'ত আপোনালোকৰ সৈতে আৰু চাই থাকিব ভ্লগ যদি ভাল লাগে কমেণ্ট কৰিব তেতিয়া আৰু বনাবলৈ উৎসাহিত হ'ম ইমানতে সামৰণি মাৰিছোঁ আজি আৰু নতুন এটি ভিডিঅ'ৰ সৈতে লগ পাম বুলি আশা কৰিলোঁ আপোনালোকক ভালে থাকক কুশলে থাকক লগতে মোকো ভালে কুশলে থকাৰ আশীৰ্বাদ কৰিব